যোৱাকালি পেজৰ এটা ডিছকাশ্যন টপিকত মই সুধিছিলোঁ যে ইউইন পৰ্টেলটোৰ বিষয়ে কিমানে জানে। তেতিয়া বহুকেইজন অভিভাৱকে আচলতে ৰিপ্লাই কৰিছিলে যে তেওঁলোকে ইউইন পৰ্টেলটোৰ বিষয়ে নাজানে। আচলতে ইউইন পৰ্টেলটো অনলাইন ভেকচিন মেনেজমেণ্ট পৰ্টেল হয়, যিটোৰ সহায়ত আপোনালোকে আপোনাৰ সন্তানটিৰ যদি বয়স 6 বছৰ হৈছে, অৰ্থাৎ 6 বছৰলৈকে তেওঁ কি ভেকচিন পাব লাগে বা এতিয়ালৈকে কি ভেকচিন দিছে বা কি দিবলৈ বাকী আছে, যদি আপুনি প্ৰেগনেণ্ট ওমেন হয় তেতিয়াহ'লে আপোনাৰ কি ভেকচিন ল'বলগীয়া আছে বা কি ল'ব লাগিব সেই গোটেইখিনি ট্ৰেক কৰিবলৈ সুবিধা হয় এইটোত যেতিয়া আপুনি ৰেজিষ্টাৰ কৰি থয়। তো এইটোত ৰেজিষ্টাৰ কৰিবলৈ এই লিংকটোত যিটো আপোনালোকে স্ক্ৰীণত দেখিছে সেই লিংকটোত গৈ পেলাই আপোনালোকে নিজেও ৰেজিষ্টাৰ কৰিব পাৰিব, বা য'ত আপোনালোকে ভেকচিন লয় সেই ভেকচিন চেণ্টাৰত গৈ পেলাই যোনে ভেকচিন দিয়ে তেওঁলোকৰ ফটোৱে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যিকোনো গভৰ্ণমেণ্ট ID, আধাৰ কাৰ্ড, পান কাৰ্ড হওক, আৰু যদি ডিজেবিলিটি থকা হয় তেতিয়াহ'লে UDID যিখন কাৰ্ড থাকে সেই কাৰ্ডখন দিব লাগিব। আৰু UDID কাৰ্ডৰ বিষয়ে যদি নাজানে কেনেকৈ এপ্লাই কৰিব লাগে সেই লিংকটো মই শ্বেয়াৰ কৰি দিম, আপোনালোকে তাতে চাব পাৰিব। আৰু এইটো যিটো পৰ্টেল, এই পৰ্টেলত ৰেজিষ্টাৰ কৰিলে কি সুবিধা লাভ কৰিব পাৰিব। প্ৰথম কথাটো হৈছে আপুনি আপোনাৰ কি ভেকচিন দিয়া হৈছে বা কি ভেকচিন ল'বলৈ বাকী আছে সেই গোটেইখিনি বিষয় আপোনালোকে ট্ৰেক কৰিব পাৰিব। দ্বিতীয়তে কেতিয়াবা কি হয়, আমাৰ যিখন MCP কাৰ্ড থাকে আৰু সেই MCP কাৰ্ডখন হেৰাই যায়। বহুতৰ মই দেখোঁ যে MCP কাৰ্ডখন ফালি চিৰি যায়, বৰষুণত তিতি গোটেই পানী পৰি অৱস্থা নোহোৱা হয়, বা কেতিয়াবা ল'ৰা ছোৱালীও ফালি পেলায়। তো তেনেকুৱা যদি আপোনাৰ ক্ষেত্ৰতো হৈছে তেতিয়া এই ইউইন পৰ্টেলটোত যদি আপুনি ৰেজিষ্টাৰ কৰি থয় তেতিয়া টাইম টু টাইম আপুনি SMS এলাৰ্ট পাই থাকিব যে কোনটো ভেকচিন আপুনি কেতিয়া ল'ব লাগে। আৰু এটা ভেকচিন দিয়াৰ পাছত আপোনালোকে কালাৰ ক'ডেড চাৰ্টিফিকেট জেনেৰেট হ'ব, আৰু সেই চাৰ্টিফিকেটখন ভেকচিনৰ ডিউ ডেটটো লিখা থাকিব। তো তেতিয়া আপোনালোকৰ পাহৰি নাযায়। আৰু এটা সুবিধা হয়, যেতিয়া আপুনি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গুচি যায়, তো সেই নতুন ঠাইখনত গৈ পেলাই আপুনি একো অসুবিধা নাপায়। তো এই ইউইন পৰ্টেলটোৰ জৰিয়তে আপুনি নতুন ঠাইখনত গৈ পেলাই ক'ত নিয়াৰ বাই আপুনি থকা ঠাইৰ ওচৰে পাজৰে ক'ত ভেকচিন চেণ্টাৰ খালী আছে, ক'ত স্লট খালী আছে, তো সেইটো হিচাপত আপোনালোকে অনলাইন এপইণ্টমেণ্ট ল'ব পাৰিব। আৰু আপুনি যদি কিবা কাৰণত যাব নোৱাৰে তেতিয়াহ'লে ৰিশ্বেডিউল কৰিব পাৰিব, কেঞ্চেলো কৰিব পাৰিব সেই পৰ্টেলটোৰ জৰিয়তে। আৰু ধৰক আপুনি তাতে ঠাইখিনিও নিজে চিলেক্ট কৰিব পাৰিব যে কোনটো জেগাত আপোনাৰ সুবিধা হয় আপোনাৰ ভেকচিনটো ল'বৰ কাৰণে। আৰু SMS এলাৰ্ট আহিব যে সেই ভেকচিনটো আপুনি কেতিয়া ল'ব লাগিব। তো এইখিনি সুবিধা আছে। তো আপোনালোকে যদি যিসকলে কৰা নাইকিয়া, যদি আপুনি প্ৰেগনেণ্ট ওমেন হয় বা আপোনাৰ ঘৰত 6 বছৰ বয়সৰ শিশু আছে, তেতিয়াহ'লে আপোনালোকে এই যিটো পৰ্টেল, এই পৰ্টেলটোৰ জৰিয়তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে।